পোনপ্ৰথমে সকলোকে ক্ষমা খুজিছোঁ, বহুত দিন ভিডিঅ' দিব পৰা নাই। তো ফাইনেলি আজি দিম বুলি ভাবিছোঁ। মানে এতিয়া আজি জেগা এটালৈ গৈছোঁ, মানে আপোনালোকৰ চিনাকিয়ে। তো গৈ আছোঁ লিখাপল্লী মালথান। তো ইয়াৰ ৰেডি হৈ গ'লোঁ ড্ৰেছ পিন্ধি, তেন্তে বেছি নকৰি ব্লগ গৈ থাকোঁ আৰু। নমস্কাৰ বন্ধুসকল, মই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে চাকা ব্লগছ। বৰ্তমান পাবলৈ হৈছে আৰু বেছি দূৰ নাই। আগৰফালে চাওক, পূৰা ধান কাটিলেই মানে। তো পাবও হৈছে, তাইক মালথানো পাই দেখাই আছোঁ। এতিয়া বৰ্তমান আহি পালোঁ হৈ, এই জুম কৰি দিছোঁ অলপ, আৰু অলপ দূৰ আছে, পালোহি আৰু। আপোনালোকে ভিউটো চাওক, কিমান মজা লাগিছে চাওক। ৱাও ইয়াৰ নেচাৰেল ভিউ হে বাবা। এয়া বৰ্তমান আহি পাই গ'লোঁ। এতিয়া মানে টিকেট লৈ ল'গৈ, টিকেট কাটি ডাইৰেক্ট ভিতৰত দেখাই আছোঁগৈ। বৰ্তমান মন্দিৰটোৰ ভিতৰলৈ সোমাই আহিলোঁ। এতিয়া ওপৰলৈ যাম, তো দৰ্শন চৰ্চন কৰি। কিমান মজাকৈ বনাই থৈছে, বহুত দিন অহা নাই মানে, পূৰা ভাগৰ লাগি গৈছে মানে। অলপ পালোহি ফাইনেলি। মন্দিৰৰ ডাইৰেক্ট মেইন মন্দিৰ ভিতৰলৈ যাওঁ। জয় কৃষ্ণ। মন্দিৰৰ ভিতৰত আছে, দৰ্শন কৰিম এতিয়া। তো দৰ্শন কৰি ওপৰলৈ যাম আৰু আপোনালোকক ক'ত ক'ত কি আছে সকলোবোৰ দেখাব মানে চেষ্টা কৰিম। ভিডিঅ'টো এণ্ডৰ লগত চাই থাকিব। দৰ্শন চৰ্চন হৈ গ'ল, এতিয়া ওপৰলৈ গৈছোঁ। পূৰা ভাগৰ লাগি গৈছে মানে, আৰু আছে বহুত ওপৰত বগাবলৈ। ওপৰৰ মন্দিৰকেইটাত দৰ্শন কৰিমগৈ মানে। ওপৰলৈ গৈ আছোঁ। মহিলা পূৰা গৰম লাগি গৈছে, ভাগৰ লাগিলে অলপ ইয়াতে ৰখি লৈছোঁ আৰু। তামান ওপৰ পালোঁ, ওপৰৰ পৰা দেখিছোঁ পুৰা পৰিৱেশ, কিন্তু ওপৰৰ পৰা দেখা পাই নোৱাৰি। পূৰা গছ গছনি গছ আছে, কিন্তু ওপৰৰ পৰা দেখাব নোৱাৰি মানে। আগতে ভাল আছিলে, গছবোৰ নাছিলে, এতিয়া দেখাবলৈ প্ৰব্লেম হৈছে গছ গছনি। ওপৰৰ পৰা মানে মজা লাগে ভিউটো। এতিয়া দৰ্শন কৰি হৈ গ'ল, তো ওপৰতো দৰ্শন কৰি গ'ল। অবলেছ মজা ভিউ চাওক আপোনালোকে, জুম কৰিছোঁ অলপ, ইমান মজা লাগিছে মানে কি ক'ম। অৰি মাইলা তো ওপৰলৈ পূৰা শিলবোৰে ফুটিছে মানে। যেনেকৈ তেনেকৈ গৈ আছোঁ আৰু লাহে লাহে। এইফালৰ পৰা চাওক না, ভিউটো কিমান মজা লাগিছে। ওপৰৰ পৰা মানে কেমেৰাটো মানে ফ'কাছ নুঠে, কিন্তু ওপৰৰ পৰা বহুত মজা লাগিছে। মাইলা বহুত সুন্দৰ পৰিৱেশ, ওপৰৰ পৰা দেখিবলৈ বহুত মজা মানে। চাওক না, মাইলা ইয়াৰ পৰা পূৰা বগাই বগাই তললৈকে যাব লাগিব আৰু। আকৌ ভাগৰে চিগৰে গৈ থাকোঁ, গৈ পাই দেখাইছোঁ তলত। ওপৰৰ পৰা আপোনালোকক মালিনী মন্দিৰটো দেখাবলৈ চেষ্টা কৰোঁ। চাওক কি মজা, 4 বছৰ মূৰত আহিছোঁ মানে ইয়ালৈ, বহুত চেঞ্জ হৈ গ'ল। পুৰণা বস্তুবোৰ চব সজাই থোৱা হৈ আছে, চাওক পূৰা মজাকৈ সজাই থৈছে মানে পুৰণি বস্তুবোৰ। চাওক দেখিবলৈ পাইছে পূৰা মজাকৈ এইখিনি কাটি কাটি মানে মূৰ্তি বনাই থৈ দিয়া আছে, আৰু কিবা কিবি ইত্যাদি ধৰণৰ
দেৱ দেৱতাৰ ফটো অৰ্পণ কৰা হৈছে। তো চাওক দেখিবলৈ পাইছে। তো আজি ভিডিঅ'টো দেখাবলগীয়া ইমানেই আছিলে, মানে আৰু ভিডিঅ' নকৰোঁ, ঘৰলৈ যাওঁ, এতিয়া টাইম হৈ গ'ল, বহুত দেৰি হৈ গ'ল। তো যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো এইকেইদিন ভিডিঅ' দিব পৰা নাই জানিছে আপোনালোকে, অলপ শ্বেয়াৰ এটা কৰি দিব বন্ধু বান্ধৱীৰ লগত। তো আজিলৈ বাই বাই, নতুন এটা ব্লগত জল্দি লগ পাইছোঁ।